নমস্কাৰ। মোৰ আজিৰ কবিতা মই নগ্ন চিত্ৰৰ চিত্ৰকৰ। মই যে নগ্ন চিত্ৰৰ চিত্ৰকৰ, ঠিকেই ধৰিছা। হয়, ঠিকেই ধৰিছা তুমি, ঠিকেই ধৰিছা। এই নগ্ন চিত্ৰখন ময়েই অঁকা। হয়, ময়েই অঁকা এই নগ্ন চিত্ৰখন। আৰু ঠিকেই দেখিছাও তুমি, এইখন এখন উলংগ নাৰীৰ চিত্ৰ। নিচেই বিবসনা নগ্ন পয়োধৰ অশালীন এক উলংগ চিত্ৰ। এক উলংগ চিত্ৰ। কিন্তু চোৱা তাই দুচকুত চোৱা। তাই দুচকুত প্ৰতিবিম্বিত নিৰ্ভীক, নিৰ্লজ্জ দাম্ভিকতা আৰু আক্ৰোশৰ তপত জ্বালামুখী। মোক হাঁহিছা তুমি। হা যিমান পাৰা হাঁহি লোৱা। তুমি হয়তো ভাবিছা মই পগলা চিত্ৰকৰ, নতুবা মই কামাতুৰ চিত্ৰকৰ। হয়তো তুমি ভাবিছা কামোদ্দীপক চিত্ৰ মোৰ অতৃপ্ত বাসনা। হয়, তুমি ঠিকেই ভাবিছা। হা আজি তুমি উদৰ পুৰাই হাঁহা। তুমি জানা মই কিয় নগ্ন চিত্ৰ আঁকো? জানি লোৱা। মোৰ এই নগ্ন চিত্ৰবোৰ মোৰ এই নিভৃত অন্তৰৰ কৰাল বনা ক্ষোভিত শোণিতৰ মাথো এক নিষ্ফল বহি প্ৰকাশ। শুনা, তুমি যে দেখিছা এই উলংগ চিত্ৰখন, তুমি ভালদৰে মন কৰিছানে? চাই লোৱা ভালদৰে চাই লোৱা। সেইখন সেই বিধৱাজনীৰে বিবস্ত্ৰ তনুৰুচি, অৰ্থাৎ তোমাৰ ভাষাত লালাইতা উলংগ শৰীৰ। তুমি চিনি পাইছানে এই বিধৱাজনীক? এইজনীয়ে সেই বিধৱাজনী, যাৰ শৰীৰ আৰু আত্মাক তোমালোকেইটো এক নিষিদ্ধ নিশা দলবদ্ধভাৱে মষিমূৰ কৰিছিলা। এতিয়া তুমি হাঁহা যিমান পাৰা হাঁহা। কিয় এতিয়া হাঁহিব পৰা নাই? নোৱাৰিবা এইটো, মই জানো তুমি নোৱাৰা। তোমাৰ দুচকু এতিয়া লজ্জাৰে অৱনমিত কিয়? হ'ব এইটো, মই জানো। কিন্তু চোৱা তাইৰ দুচকুলৈ চোৱা। তাইৰ দুচকুৱে এতিয়াও দাম্ভিকতাৰে তোমাকেই চাই আছে, তাইৰ উলংগ শৰীৰটো আগত লৈ। আজি তাইৰ উলংগতাত তাইৰ তিলমানো লজ্জা নাই। এতিয়া পাৰিবানে তুমি মোক হাঁহিব? নাই, নোৱাৰা তুমি হাঁহিব এতিয়া। এতিয়া মই হাঁহিম তোমালোকক। উদৰ পুৰাই হাঁহিম। এতিয়া মই উদৰ পুৰাই হাঁহিম, কাৰণ মই যে নগ্ন চিত্ৰৰ চিত্ৰকৰ। হয়, মই নগ্ন চিত্ৰৰ চিত্ৰকৰ। ধন্যবাদ জনালো।